এটা ব্লগ দিওঁ দেওবাৰ দৌৰিত ক'তো যোৱাটো নহ'লে হ'লেও আমাৰ যোৰহাটত এটা ব্লগ দিম চ' আছোঁ এতিয়া ভোগদৈলঙৰ ওপৰত ৱেলকাম বেক টু মাই ইউটিউব চেনেল DBR যোৰহাট ভাল লাগিছে এখন ভোগদৈলঙৰ ওপৰত আছোঁ তো যাম টাউনৰ ফালে কি চাওঁ কিবা কিবি বজাৰ কৰি লৈছোঁ তো অকণ যাওঁ বজাৰ কৰোঁগৈ আৰু দেওবাৰ যিহেতু বজাৰ কৰোঁগৈ ব'লক নহ'লে দেৰিকৈ আজি ভিডিঅ'টো আমি আৰম্ভ আছোঁ যোৰহাট গড়ালি মোৰ ঠিক পিছফালে লৈছে গড়ালি গৈ আছোঁ দেখুৱামগৈ এতিয়া এখন গড়ালি যোৰহাট গড়ালি ঠিকছে বেগফালে গড়ালিটো চাই লওক এবাৰ গড়ালিখন এবাৰ চাই লওক তো একাপ চাহ খাওঁ একাপ চাহ খাই ল'ম লৈ পেলাই গুডু আছে গুডু কেনেকুৱা লাগিছে আজি ভাল লাগিছে তো চাহ কাপ খাই লওঁ তো তাৰপিছত লগ পাই আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে আজি মজা মাইকৰ মজা যোৱাৰ আহিলে যোৰহাট যদি আহে কেনে বাকে এপাক সোমাই যাব ইয়াত মজা এতিয়া গৈ আছোঁ এখন কেফেত কিবা অকণ কাম আছে নেটত কিবা অকণ কাম আছে সেইকাৰণে কেফেত যাওঁ আৰু মোবাইলত ঘৰত কৰিবলৈ অসুবিধা হয় তো তাত যাওঁ তাৰপিছত ব্লগটো কণ্টিনিউ কৰি থাকক দেখাই থাকিম অলপ ছুটি হ'ব ব্লগটো চাই থাকক শেষলৈকে সেয়াই আৰু আজি দেওবাৰ যেন দোকান চোকানবিলাক কমো খুলিছে তো চাই থাকক শেষলৈকে ভিডিঅ'টো সেয়াই আৰু যোৰহাটত KFC মজা আহিব সেইবিলাক KFC আহি গ'ল বিলাই আহক KFC এপাক সোমাই যাবগৈ চ' আহি আছে নতুন শ্বপিং মলবিলাক আহি আছে শ্বপিং মলবিলাক আহিছে ভাল তাৰপৰা আপোনাৰ ৰেষ্টুৰেণ্টবিলাক আহিছে বাৰবিলাক আহিছে ভাল আহিছে আৰু তাত আহক এবাৰ সোমাই যাব কিন্তু যোৰহাটৰ সদায় যোৰহাটৰ ঠাইখন সঁচাকৈ বহুত ভাল লগা ঠাই মোৰ জন্ম ঠাই ভাল লগা ঠাই তো এতিয়া কেফেখনলৈ যাম কেফেখনত গৈ ইয়াৰ কিবা অকণমান কাম এখন আছে সেই কামখিনি কৰিব তাৰপিছত আকৌ আমি বিশাল মাৰ্কেট যাম বিশাল মাৰ্কেট গৈ আৰু কোন মাৰ্কেটত শ্বপিং মলত যাম নাজানো শ্বপিং মলত যাম কিবা এটা ল'মগৈ তাৰপিছত ভিডিঅ'টো শেষ কৰি দিম সেয়াই তো এতিয়া আমি প্ৰথমতে কেফেখনত সোমাই লওঁ 20 minutes later এতিয়া বিশাল মাৰ্কেট যাম বিশাল মাৰ্কেট যাওঁ কি হয় কি লওঁ চাই লওঁ কিবা ল'ব পাৰোঁ নেকি চাই লওঁ পাই গ'লোঁ বিশাল মাৰ্কেট তো বিশাল মাৰ্কেটত আহিছিলোঁ তো চাওঁ কি ল'ব এটা চাৰ্ট লোৱাৰ মোৰ ইচ্ছা আছিলে তো চাৰ্ট এটা ল'ম দেখি চাই লওঁ কি হয় যদি ভাল দেখি লৈ ল'ম এটা চাৰ্ট
ভাই আহি আছে চাৰ্ট চাবলৈ চাই লওক ভাই কি কৰে আমাৰ চাওঁ মজা মজা ট্ৰাইটো কৰিলোঁ এবাৰ ট্ৰাইটো কৰিলোঁ কেনেকৈ চাম কোনটো ট্ৰাই কৰিবা নেকি ট্ৰাইটো কৰি ল'ব লাগিছিলে এবাৰ পিন্ধি আছো বিশালৰ মাল পিন্ধি আছো আচলতে বিশালতে বহুত কমত পায় টি চাৰ্ট আৰু পেণ্ট চাৰ্ট সকলোখিনি বহুত কম দামত পায় দেওবাৰ কাৰণে আজি আহিছিলোঁ অলপ বজাৰ কৰিবলৈ বজাৰটো কৰা অলৰেডি হৈ গৈছে বিশাল আহিলোঁ তো অলপ সৰুকৈ বজাৰ এখন কৰিলোঁ কৰাৰ আগতে আৰু এটা বস্তু দেখুৱাইছোঁ আপোনালোকক তো হাণ্টেড হাউচ ভূতৰ ঘৰ তো তাত যাম এতিয়া তাৰ ভিতৰলৈ যাম আচলতে ভিতৰত কেমেৰা আনিব নিদিয়ে তো আহি কমহি কেনেকুৱা পালোঁ কিমান ভয় খালোঁ ইহঁতে সকলোকে কমহি তো ভিডিঅ'টো চাই থাকক শেষলৈকে চ' মই অকলে নাযাওঁ গুডুক লৈ লৈছোঁ পাত্তাক গুডু অসমক লৈ লৈছোঁ একেলগে যাম কিয়নো অকলে ভয় লাগে ন তো চাওঁ কি হয় ঠিক আছে তো টিকেট ল'লোঁ ট্ৰাই কৰোঁ 20 minutes late. দম আছিলে কিন্তু বহুত দমত কিছু লগত ভাল লাগিব ভয় নাখাওঁ কিন্তু ভয় যথেষ্ট খালোঁ যেতিয়া ভৰিত ধৰিলে যেতিয়া পিঠিত ধৰিলে তেনেকুৱা ধৰণৰ পিছত ভয় খালোঁ সঁচাকৈ বহুত ভয় খালোঁ মই বহুত ভয় খালোঁ গুৰু পানী খাই দিছে এওঁ গৈছিলে আমাৰ লগত কিন্তু মই এওঁ পিছ নিদিলোঁ তুমি ভয় খাইছিলা ন নাই খোৱা ন আৰু এজন আছে এওঁ ক'ব কওকচোন ঠিক আছে কেনেকুৱা ইয়াত তেনেকুৱা মানে তাত আপোনাৰ ভিতৰত মানে আপোনাৰ মোবাইল এলাও নাই চেঞ্চৰ লগাই থোৱা আছে আপোনাৰ ভিতৰলৈ মানে সোমাই যাব লাগে কাৰ্চিন আছে চব মানে মুৰ্গীবিলাক আপোনাৰ আপোনাৰ আগলৈ নিজে আহে নিজে মানে পিছলৈ যায় তেনেকৈ আন্ধাৰ মানে নিজে সোমাই পেলাই ওলাই আহিব লাগে বৰ বেছিও উঠাইটো বেছি ডাঙৰ নহয় কিন্তু বহুত সৰু হয় কিন্তু ওলাই মতে বহুত হ'ব লাগে বহুত মানে ভয় লাগে মানে কিয় ইমান মানে এইবিলাক কেলৈ এনেকুৱা মানে তাত চেঞ্চৰ লগাই থোৱা আছে মানে ভৰি টেষ্ট কৰে তাৰপিছত আপোনাৰ মানে আকৌ ভৰি টেষ্ট কৰে অলপ বেছিকৈ ভয় খায় আৰু চাউণ্ড এফেক্টটো আছে চাউণ্ডৰ কাৰণে বেছিকৈ অলপ ভয় খায় তাত লাইট জ্বলাব নোৱাৰি ন লাইট জ্বলালে আপোনাৰ নিশ্চয় আপুনি খোজে মোবাইল আপোনাৰ লাইটাৰ টৰ্চ এইবিলাক লাভ নাই তো আহক কোনোবা যদি যোৰহাটৰ ওচৰে পাজৰে কোনোবাই আজি ভিডিঅ'টো চাই আছে আহক সোমাই যাবি ভূত ঘৰটো চাই যাবি ভাল লাগিব তো মই বহুত সাহস কৰি আহিছিলোঁ কিন্তু হয়তো ভয় লাগিলে তো আপোনালোক ধন্যবাদ থাকিলে ঠিক আছে থেংক ইউ ঠিক আছে এইজন আছে আহিব কিবা এটা ডিছকাউণ্ট পাই যাব ঠিক আছে যোৰহাটৰ ভিডিঅ'টো আজি ইমানেই আছিলে ত' আজি দেওবাৰ আছিলে সেইকাৰণে ব্লগটো দিবলৈ আহিলোঁ চ' কেনেকুৱা হ'ল মই ব্লগটো নাজানো আৰু হ'লে ভালে হ'লে বেয়া হ'লে চিম্পুল এটা ব্লগ দিলোঁ চ' ভাইয়ে ভাল ভাল ভিডিঅ' আনি আছে আপোনাৰ কাৰণে গৈ আছে ভাল ঠাইত ব্লগ দিবলৈ গৈ আছে ত' যোৰহাটৰ নিজৰ ঠাইত এটা ব্লগ কৰি দিলোঁ চ' ভিডিঅ'ত চাই কেনেকুৱা মানে কমেণ্টত জনাব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভাল ভাল ভিডিঅ' ভাই আহি আছে তো আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেনেহ'লে বাই বাই জয় অসম।